মেজিক কাপ বুলি কয় ন? মেজিক কাপ। এইটো পানী দিলে আপোনাৰ মেজিক মানে ষ্টাৰ্ট হৈ যায় আৰু জ্বলি আছে। পানী দিয়ক বা অন্য কিবা লিকুইড দিলে। লিকুইড দিলে মানে এইটো মেজিক কাপ বুলি কয়। লিকুইড দিলে জ্বলি থাকিব। সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তু আছে ইয়াত। গাড়ী পাব, পুতলা পাব। খুব কম দামত আছে ইয়াত বস্তুকেইটা, সেয়েহে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। মই 99 মাৰ্কেট এখন আহিছোঁ, নিউ বালিবাট যোৰহাট মছজিদৰ ওচৰত। কি বস্তু আছে ইয়াত আপোনালোকক দেখুৱাম। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা মোৰ অনুৰোধ, মোৰ ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নাইণ্টি-নাইন ষ্ট'ৰ নিউ বালিবাট। ইয়াত কি বস্তু নাপায় চাওঁ আহকচোন। ভিতৰলৈ সোমাই যাওঁ আহক। ধুনীয়া ধুনীয়া বস্তু আছে, আহি চাই যাব পাৰিব। এইকেইটা টিফিন, এই জামিনী বক্স ন? 159 MRP 159 অনলি এইটো MRP 159, কিন্তু ইয়াত 99 পাব। এই গোটেইকেইটা একে নেকি? এইটো আপোনাৰ 105 টকা, এইটো 79 পাই যাব ন? ইয়াত মানে ধুনীয়া ধুনীয়া বস্তু আছে, আহি ল'ব পাৰিব আপোনালোকে। সৰু ল'ৰা ছোৱালী এইটো জামিনী কওক। এইটো 99, এনেই লিখা আছে MRP আপোনাৰ চাই লওক 159, কিন্তু ইয়াত আহিলে আপুনি পাব 99, অনলি 99। আৰু তেনেকুৱা আছে আপোনাৰ, এইটো কি হয়? নেশ্যনেল বল, নেশ্যনেল। অঁ কাপোৰ 59। তাৰপিছত এইটো আপোনাৰ পাৰ্চটো 89 পাব। এইটো পাৰ্চটো আহিলে এইটো কেইটকা? 99, এইটো অনলি 99। তাৰপৰা এখন বোৰ্ড নেকি? ক্লিপ বোৰ্ড, কাটিং বোৰ্ড, অঁ 109 টকা। আপোনাৰ এইটো এইবিলাক ক্লিপবিলাক 69। ইয়াত বহুত বস্তু আছে, কিন্তু চব বস্তু দেখাব নোৱাৰোঁ। তাকে যিবিলাক পাৰিছোঁ সেইবিলাকে দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো টিফিন বক্স 129 টকা। তাৰ এই লাইটাৰ হেৰিটো, এইটো আপোনাৰ 19 আছে, 3 পিচ। 99 পাব। টচটো পাব আপোনাৰ 99 পাব। এইটো চাৰ্জেবল টচ। এই মপাৰবিলাক কিন্তু খুব ধুনীয়া ৰেটত পাব দেই। অঁ, বাহিৰত আপুনি কিনিবলৈ গ'লে এই মপাৰটো আপোনাৰ 150 টকাৰ তলত নাপায়। এইটো 149 ন?
ষ্টিলৰটো 149 আপোনাৰ প্লাষ্টিকৰটো 99 আপোনাৰ এই বাহিৰত কিনিব গ'লে এইটো আপোনাৰ 150 টকা এই আপোনাৰ এই প্লাষ্টিকৰটো এই চাপাকৰটো 99 ইয়াত ৰেটবিলাক খুব মানে ভাল দেখিছোঁ একদম কম ৰেটত এই বাতি ছেটবিলাক 129 টকা 129 টকা এই বটলটো 129 টকা ছেট কেইটা থাকিব দুটা 129 টকাত পাব এই ডাঙৰ বৈয়ামটো 129 টকা পাৰ পিচ 129 টকা এইটো জাৰ ন জাৰ 169 149 অঁ এই কাপ ছেটবিলাক 99 এইটো গোটেইকেইটা 99 ইয়াত ফটো ফ্ৰেম আছে মানে ফটো আছে আপোনাৰ ভগৱানৰ ফটো আছে খুব ধুনীয়া ধুনীয়া আছে চাই লওকচোন আপোনালোকে এইটো ৰাধা কৃষ্ণ ন কেইটকা হ'ব এইটো 89 অনলি 89 খুব কম দাম দেই এইটো গণেশৰ 79 ৰাধা কৃষ্ণ 89 এই ফটো ফ্ৰেম 149 সেইফালেও আছে ন এইটো ফটো ফ্ৰেম আপোনাৰ 159 এই ফটো ফ্ৰেমটো 119 টকা ইয়াত ফটো ফ্ৰেম বহুত আছে একদম কম দামত পাব এইটো এটা ধুনীয়া হৈছে ঘড়ীটো এইটো আপোনাৰ ফটো ফ্ৰেমৰ হয় ফটো ফ্ৰেম ঘড়ী উইথ ঘড়ী আপোনাৰ 229 টকা এই গিলাচবিলাক গিলাচটো এইটো মেজিক কাপ হয় 119 টকা ইয়াত জ্বলিব লাইটটো লাইট জ্বলিব চাওঁ কেনেকৈ জ্বলিব লিকুইড দিলে পানী লাইট জ্বলিব হয় নেকি দেখুৱাই দিব নি অলপ লিকুইড দিব লাগিব 119 টকাৰ পৰা আৰম্ভ আছে পানী ফিল্টাৰটো 200 299 216 299 269 কণ্টেইনাৰ 129 টকা এই কণ্টেইনাৰটো 129 টকা চকীটো কেইটকা ক'লে 129 টকা চকী সৰু ল'ৰাৰ চকী ইয়াত আপুনি আহিলে খালী হাতে ঘূৰি নাযাব মই জানিছোঁ ইয়াত মানে সৰু ল'ৰা ছোৱালীৰ বস্তু বেছি পাইছোঁ এই ঘড়ীটো ধুনীয়া লাগিছে তাতে ঘড়ীটোৰ দাম 139 কি সুন্দৰ ঘড়ী 139 চেণ্ডেলবিলাক কিমানৰ আৰম্ভ চেণ্ডেল আপোনাৰ 99 পৰা আৰম্ভ 99 পৰা 149 এই বেগকেইটা লেডিজ বেগ 99 129 পৰা আৰম্ভ বেগবিলাক আহি চাই ল'ব আপোনালোকে বহুতো আইটেম আছে হয় আইটেম বহুত আছে মই খুব কম সংখ্যক বস্তুহে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ এইটো বেবী পটি বেবী বাচ্চাৰ কাৰণে অঁ এনেকুৱা গামলাও পাব ৰিজনেবল ৰেট হয় পাব অঁ এইটো কেইটকা 69 মই এই বস্তুটোৰ দামটো সুধিবলৈ থাকি গ'ল আপোনাৰ এইটো 129 ঠিক আছে ধন্যবাদ ইমানে দেখালে আপোনালোকক এইটো হেণ্ড ৱাছ হয় দুটা আছে আপোনাৰ 99 টিফিন বস্তুবিলাক খুব কম দামত পায় আপোনাৰ এই টিফিন বক্স নহয় জানো টিফিন বক্স
আপোনাৰ 79, 89, 99, 109, ষ্টাৰ্টিং আপোনাৰ কিমান হয়? 79 পৰা আছে। টিফিন বক্স আপোনাৰ 79ৰ পৰা ষ্টাৰ্টিং আছে। আৰু সৰু ল'ৰাৰ কিডছৰ বস্তু ভাল দেখিছোঁ মই ইয়াত। এই পানী ফ্লাস্কবিলাক পানী ফ্লাস্ক 99, 89, 69 পৰা আছে। ইয়াত পানী ফ্লাস্ক আপোনাৰ 69ৰ পৰা আৰম্ভ হ'ব। মিল্টনৰ আছে 69, 89। হয়। ইয়াত বহুত ধৰণৰ বস্তু দেখিব পাইছোঁ মই। আপোনাৰ এই চাকনিটো 69। এই ব্ৰাছডাল 99। এই সৰু ব্ৰাছডাল এইটো 69। ভিতৰলৈ যাওঁ বটলৰ ভিতৰতে হোৱাইট কেনেল পাব। বক্স আপোনাৰ 49। দাদা এইটো কিমান কৈছিলে? এইটো 109 টকা। আপোনাৰ 4টা ছেট আছে। 109 টকা। 219। আপোনাৰ এড্ৰেছটো কওকচোন। বালিবাট মছজিদৰ ওচৰত। হয়, আপোনালোকে গম পালে এতিয়া। ওচৰতে আছে। হয়।